EM দায়িত্ব দিয়া নাই EMটো অহাকালি বা পৰহি ভিতৰত হ'ব অল ডিপাৰ্টমেণ্ট ইটো লৈ আহিব আৰু সেই যে মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে যিটো গ্ৰেণ্টি নাই গৰীব দুখীয়াৰ কাৰণে গ্ৰেণ্টি নাই সেইবিলাক গেৰেণ্টি আছে আমাৰ আজিৰ পৰা আপুনি দায়িত্ব লৈছে কিমান দিন পিছত আপোনাৰ মাটি পত্ৰ EM দায়িত্ব দিয়া নাই EMটো অহাকালি বা পৰহি ভিতৰত হ'ব মাটিৰ পাত্তা দিয়াটো এক নম্বৰ প্ৰায়ৰিটি হিচাপত কাম কৰি যাম মিডিয়াৰ কাৰণে আপুনি হাউচ বনাই দিব ঘৰ বনাই দিব বুলি কৈছে প্ৰত্যেকখন জিলাত বনাবতো যিটো কৈছে মই বনাব পকেদাৰত বনাব বাক্সাত বনাব সামগ্ৰী হিচাপে বনাব ওদালগুৰি আমাৰ 5টা জিলাত আপোনালোকৰ কাৰণে ভৱন থাকিব কমৰ ঘৰত ডাঙৰীয়া যিখিনি এপইণ্টমেণ্ট দিছিলে কিছু ইলিগেল আছে সেই ইলিগেলবিলাক কেঞ্চেল হ'ব আকৌ আমি নতুন দিম বিল্ডিং ঘৰ হ'ব নেকি মিডিয়াৰ কাৰণে বিল্ডিং আজিৰ দিনত আছাম টাইপ ঘৰ বনাই নেকি কোনে কৈছে আছাম টাইপ আন্তৰিক আৰু শুভেচ্ছা যাচিলোঁ যেন হওক আমি এটাই কথা সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় বিজেপি দলৰ MCLA সকলে হওক EMA হওক বা UPPL দলৰ MCLA সকলে হওক বা EMA হওক বা আমাৰ PPF দলৰ MCLA সকলে হওক বা EMA হওক বা MLA MP যিমান আছে BTC অঞ্চলৰ সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে যদি সকলে মানে সমৰ্থন কৰে মই ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে অৰ্থাৎ আমাৰ স্বাৰ্থটো হ'ল BTC উন্নয়ন হ'ব লাগে BTC উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ অৰ্থাৎ আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ CM নিশ্চয় আমাক সহায় কৰিব BTC সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে চবে নিশ্চয় আমাক সহায় কৰিব এইটো মই কামনা কৰিছোঁ এইটো পিছৰ কথা এইটো বহুত প্ৰক্ৰিয়া আছে কাম কৰিব লগা বহুত চিষ্টেম আছে এইটো চিষ্টেমবিলাক শেষ হ'লে নিশ্চয় কৰিব পাৰি মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ আমাৰ PMB বিৰোধী মিটিঙত আপোনালোকে শুনিছোঁ যে আমি য'ত UPPL আছে ইয়াত আমি নাথাকোঁ স্পষ্ট কথা UPPL আউট BPF ইন প্ৰক্ৰিয়া চলি আছে এতিয়া UPPL নাথাকিবই UPPL নাথাকে আজি আমাৰ চিফ ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পীকাৰ হিচাপে আমাৰ চিফ ছেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে সেইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী EM সকলে ঠিক হ'ব এইটোতো কেতিয়াবাই চেষ্টা কৰি দিছোঁ মই কেইজনীয়া হ'ব মানে এইটোৱে আগৰ UPPL চৰকাৰৰ নিচিনা EM নাথাকিব আমাৰ প্ৰপৰ্চনেল 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব স্পীকাৰ ডেপুটি স্পীকাৰ লৈ পেলাই 16জন হ'ব মহিলা EM পাব মহিলা EM পাব চিয়ৰ অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব আমাৰ যিহেতু আজিহে আমি অটেকিং কৰিলোঁ অলপ দেৰিকৈ হ'ব অফিচিয়েল হোৱা নাই কেনেকৈ দিব পাৰিব সেইদিনা দেখা নাই যোৱা নাই ড্ৰাইভাৰে ৰখি আছে ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে একেবাৰে ভাড়া দিব পৰা নাই সেইকাৰণে যোৱা নাছিলোঁ কিন্তু মই কোনো কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম যোৱা নাছিল এই 2 দিন আগত গৈছে বিজেপি যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি বিজেপি কেইজন দিব ছাৰ ইন হ'লে
নাই মানে এনডিএ যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া, এইটোতো নিয়ম। এটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব, একজন হওক, দুইজন হওক, তিনিজন হওক, কিবা এটাতো হ'বই। কিমান দিন লাগিব ছাৰ কিমান দিন লাগে, কিমান দিন লাগিব এইটো আলোচনা চলি আছে। কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ, মুঠতে আলোচনা চলি আছে। 26 ইলেকশ্যনৰ পিছৰ কথা। এতিয়া আমি অফিচ কৰিম, অফিচ কৰাৰ পিছত আমাৰ नेक्स्ट এতিয়া অক্টোবৰ মাহ, নৱেম্বৰ ডিচেম্বৰৰ পৰা আমাৰ চালু হ'ব। सर इस टर्म में किस तरह का डेवलपमेंट है? হয় হয়, এইটো মই ৱেলকাম জনাইছোঁ CM ডাঙৰীয়া। আৰু আমি যেনেকৈ কৈছে 16টা ডিপাৰ্টমেণ্টটো আকৌ আমাক ঘূৰাই দিব লাগে, এই হিচাপত প্ৰচেষ্টা কৰিছে। অলৰেডি উইড্ৰ কৰিছোঁ বোলে। আৰু আমাৰ DC মহোদয়ক যিটো ছেক্ৰেটাৰী হিচাপে দায়িত্ব দিছোঁ, এইটোও মানে উইড্ৰ কৰাৰ নিচিনা উইড্ৰ কৰিম বুলি কৈছোঁ। মুঠতে BTCটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিব।